हेलो फ्रेंड्स মোৰ চেনেলত স্বাগতম জনালো স্বচ্ছ ভাৰত গ্ৰামীণ লেট্ৰিনৰ লিষ্ট আপোনাৰ নাম আছে কি নাই কেনেকৈ চেক কৰিব তাৰে প্ৰসেস মই স্টেপ বাই স্টেপ দেখাই দিম বলক ভিডিওটো আৰম্ভ কৰো আপোনাৰ মোবাইল স্ক্ৰিনত গৈ কিনে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লব ওপেন কৰাৰ পিছত ইয়াত সাৰ্চ কৰিব স্বচ্ছ ভাৰত মিশন গ্রামীণ তাৰপিছত সার্চ কৰি দিব ফাৰ্ষ্টত যোনটো আহিব লিংকটো তাতে ক্লিক কৰি দিব এক নম্বৰতে আহিছে ইয়াত ক্লিক কৰি দিলে হ'ল তাৰপিছত অলপ তলফালে আহিব এইটো এক নম্বৰতে লিখা আছে স্বচ্ছ ভাৰত মিশন টার্গেট তাতে ফার্স্টতে ক্লিক কৰি দিব এয়া আহি গ'ল ফার্স্টত সিলেক্ট কৰিব লাগিব ষ্টেট ষ্টেট আসাম সিলেক্ট কৰিলো তাৰপিছত সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিলো তাৰপিছত সিলেক্ট কৰিব ব্লক কোনটো ব্লকত আন্ডাৰত পৰে সিলেক্ট কৰি দিলো তাৰপিছত ভিউ ৰিপোৰ্ট ইয়াত ক্লিক কৰি দিব এয়া আহি গ'ল এটো ভিসিডিসি নাম আহি গ'ল নাম্বাৰটো ভিসিডিসি পৰা এটো ভিসিডিসি নাম আহি গ'ল তাৰপিছত ইয়াত ক্লিক কৰি দিব এয়া আহি গ'ল এতিয়া চেক কৰিব পাৰিব আপোনাৰ নাম আছে কি নাই এয়া বেনিফিচিয়াৰী টোল বেনিফিচিয়াৰী নাম তাৰপিছত আছে ফাদাৰ নাম এটো এনেকৈ চেক কৰিব পাৰিব সাইডত লিখা আছে 12,000 টকা এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে কমেন্ট কৰক শেয়াৰ কৰক সাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো বজাই দিয়ক